গাইজ গোটেই বছৰটো ৰখি থাকোঁ পূজা আহিব বুলি। পূজাও শেষ, IPLও শেষ। তো হেল্ল' গাইজ, কেনে তো গাইজ মই ভবা নাছিলোঁ ব্লগ বনাম বুলি। আপোনালোকে দেখি গম পাইছে চাগে কি হৈ আছে। আজি হ'ল দুৰ্গা পূজাৰ লাষ্ট দিন, দশমী, দশেৰা যি বুলি কয় আৰু। লগৰকেইটাই ক'লে আহিছোঁ যেতিয়া ব্লগ এটাই বনাই দে। মই ভাবিলোঁ দে আৰু কিনো আৰু বনাই দিওঁ। ব'লক ময়ো ব'ৰ কৰি আছোঁ। তো গাইছ আমি এতিয়া আছোঁ কুলহাটীত। মানে ইয়াতে কি হয়, বহুত কেইখন পূজাৰ দেৱীক মানে একেলগে এটা জেগাত বিসৰ্জন দিয়ে। মানে বহুত মানুহ হয়, ভাল লাগে মানে আৰু। আৰু গাইছ আপোনালোকক এটা কথা ক'বই পাহৰিছোঁ, পূজা চাবলৈ অহা মানুহ মানে তিনিটা টাইপৰ থাকে। নম্বৰ 1 যিবিলাকে আহে সেৱা কৰে, খাই বৈ ডাইৰেক্ট ঘৰত গুচি যায়। নম্বৰ 2 যিবিলাকে মানে মাল খাই আহে। আৰু নম্বৰ 3 এইকেইটা মেইন মানুহ, এইকেইটাই মাল চাব। কি ক'লোঁ বে, समझ रहे हो आप, समझ रहे हो? গাইজ গোটেই বছৰটো ৰখি থাকোঁ পূজা আহিব বুলি। পূজাও শেষ, আজিৰ পৰা IPLও শেষ। গাইজ ব্ৰেকআপ হ'লেও ইমান দুখ নালাগে, আজি পূজা শেষ হওঁতে যিমান দুখ লাগছে। কি কৰিম আৰু एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। বেলে IPL কোনে জিকিব? IPL কোনে জিকিব? रुको जरा सबर करो। কোনে জিকিব IPL? গাইজ পূজাও শেষ, এতিয়া আৰু ধুনীয়া ছোৱালী অকল ইনষ্টাগ্ৰাম আৰু ফেচবুকতে চাব লাগিব আৰু। ৰিয়েল লাইফত দেখা নাপাওঁ আৰু। সৰস্বতী পূজাত আৰু দেখা পাম। দুখ লাইফত। মানুষাক ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। গাইছ আগতে মনত আছে যেতিয়া মানে গোসানী বিসৰ্জন দিব আহে, তেতিয়া মানে আমি চবেই চিঠি লিখিছিলোঁ। এখন চবেই চিঠি লিখি দেওঁ মানে আৰু মনৰ কিয়ে গৈ আছে কামনা পূৰ্ণ হৈছিল। কিন্তু গাইছ একো পূৰণ নহ'ল। মই বহুত দিছিলোঁ, বহুত দিছিল গাইছ। লাভ লেটাৰ লিখি দিছিল, বৰষা কোনোবা পদবু বোলে নবতিল গাইছ বিয়া হৈ গ'ল। गजब बेइज्जती है। গাইছ চাওকহে ক'ত বজাই আছে। বেছি ঢুকি নাপায় মোৰ মানে মোবাইলে DSLR কিনিব পইচা নাই। ऐसे में बड़ा सख्त लौंडा हूँ, लेकिन यार यहाँ में पिघल गया। গাইছ ছেফটিৰ কাৰণেও মানুহৰ এক্সিডেণ্ট মানে প্ৰত্যেক বছৰে কিবা নহয় কিবা অসমত হৈয়ে থাকে না। আমাৰ অসমত পূজা, বিহু আৰু বিয়াই এনেকুৱা বস্তু হয়নে, য'ত মানে গোটেই ফেমিলি মানুহবিলাক দূৰত থকাবিলাকো আহি লগ লাগে। মানে পুৰণা লগৰবিলাকক লগ পাওঁ, মানে ভাল লাগে আৰু পৰিৱেশটো। সেইগিলা শেষ হ'লে বেয়া লাগে আৰু। মানে পূজা নাহালৈকে চবেই ভাবি থাকে কেতিয়া আহিব। আহাৰ কেইদিন বম ফূৰ্তি, কিন্তু যোৱাৰ পিছত মানে কি ক'ম আৰু। নাগিন বাজি আছে। গাইজ দেখি আছেনে, নাওত উঠাব ট্ৰাই কৰি আছে। ওজন আছেনে বহুত মানুহ লাগে। ৰাতি হৈ গ'ল গাইজ। আৰু এখন পূজা আহিয়ে আছে এতিয়া 6টামান বাজে, 6:30 বাজে। গাইজ 5 টকীয়া বেলুন। आप दो ना। অৰিজিত সিঙৰ কনচাৰ্ট চলি আছে ইয়াতে, চবে ফ্লাছ জ্বলাই নাচি আছে। অলপ পিছত তুমিও গাব আৰু। তো গাইজ পূজা শেষ, 2021 পূজা শেষ, 2022 পাব আৰু দিয়ক। জিলাপি কেইখন চাই লওক, পূজা জিলাপি। মানে এনেও জিলাপি পাই দিয়কচোন, কিন্তু পূজাৰ জিলাপিৰ সোৱাদে বেলেগ। গাইজ আপোনালোকে ভাবিব পাৰে মালিগাঁও বুলি, মালিগাঁও নহয়, কুলহাটী খান।
মালিগাঁৱৰ দৰে হৈছে দেখোন বুজি পাইছে ন কিয় কৈছোঁ মালিগাঁও 2.0 গাইছ আপোনালোকক শুৱালকুছিত মানে এই ৰাৱণ দহনৰ মানে প্ৰত্যেক বছৰে কৰে এইটো ৰামে শৰ্মাই দিয়ে ৰাৱণটো জ্বলি যায় সেনেকুৱা এতিয়া কি আৰু কোলহাটীতে আবেলি হৈ গ'ল ন আবেলি মানে কি ৰাতি হৈ গ'ল সেইকাৰণে নোৱাৰিলোঁ আৰু দেখা পোৱা নাই যাবৰ কাৰণে মানুহে আৰু এনেকৈ চাওক আৰু উপায় নাই मुझे नाम से बुलाते लोग प्यार से दसानत मुझे नाम से रावण हूं मैं दशानत रावण দিয়ক গাইজ ঘৰ আহি পালোঁ দুখ পূজা চেছ IPL শেষ হ'ব আজি ৰাতি কি যি কৰিম আৰু ৰাস আহি আছে কিন্তু ৰাস শুৱালকুছিত ৰাস চাব আহিব দেই শুৱালকুছিত বহুত ভাল হয় দিয়ক গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব বাই বাই পূজা চেছ বহুত দুখ Okay.